আজি ওলালোঁ ভাগৱত পাঠ ঘৰৰ ওচৰতে হৈ থকা নামঘৰলৈ। চাকি ধূপ লৈ আমি নামঘৰলৈ বুলি আহিছোঁ। মানে নামঘৰ নোপোৱাৰ আগতেই বৰ ধুনীয়াকৈ সজাইছে আৰু বহুত এটা জ্ঞান দিয়া বস্তু, য'ত মানে আমি প্ৰাৰ্থনাতে যে সেই বস্তুখিনি পাওঁ। মই কিন্তু সেই বস্তুটো আজিহে গম পাইছোঁ। মই দেখুৱাম শেষলৈ, মানে কি দেখুৱাইছে। মানে খুব ধুনীয়াকৈ নাৰায়ণ, লক্ষী, শিৱ তেওঁলোকক ধুনীয়াকৈ সজাই ৰাখিছে। এয়া দেখিছেনে, মৎস্যকুৰ্ম তেওঁ ভগৱান অৱতাৰ দেখুৱাইছে। এয়া হনুমানজী আছেই। গতিকে খুব ভাল লাগিছে। ৰাতিপুৱাই আহিলোঁ আৰু এতিয়া আমি চাকি দিম প্ৰথমতে। ধুনীয়াকৈ চাকি জ্বলোৱা ঠাই, ধূপ দিয়া ঠাই বেলেগকৈ ছাইডতে দি দিছে, কিন্তু বিৰাট ধুনীয়া ছিষ্টেমেটিকলি কামবিলাক কৰিছে আৰু ভাল লাগিছে। কলপাত আছে নহয়, এইখিনি দিয়া। এইদে তই এইদে সি নিজে বাকি দিছে। চাকি দি সেৱা কৰি আহি এতিয়া আমি চাহ খাবলৈ আহিছোঁ। এইখিনি বহো নেকি? চাহ, পায়স, তাৰপিছত মিঠৈ আৰু গুড়, এয়া দেখিছেই। আৰু মই বুলিয়ে নহয়, খোৱাসকলেও কৈছে মানে পায়সকণ ইমান বেছি ভাল হৈছে নহয়, মানে একদম অমৃত নিচিনা লাগিছে, মানে খুব ভাল লাগিছে
খাই মানে একদম বিৰাট তৃপ্তি পাইছোঁ। এয়া চাওকচোন। তাৰপিছত তামোল তেনেকৈ নাখাওঁ, কিন্তু তামোল এখন খাই ল'লোঁ আৰু। আৰু এতিয়া আমি ক'লৈ আহি আছোঁ গম পাইছে? প্ৰথমতেই যে মই কৈছিলোঁ যে বিষ্ণু অৱতাৰ, সেই অৱতাৰখিনি বহুত ধুনীয়াকৈ সজাই যি ৰূপ বা অৱতাৰ লৈছিলে মানে সেইখিনি মানে নামৰ সেইটো লিখি বহুত ধুনীয়াকৈ ভাগকৈ এনেকৈ দেখিছে, লিখি মানে থৈ দিছে। এয়া মৎস্য কুৰ্ম, নৰসিংহ, ব্ৰাহ্মণ, তাৰপিছত পৰশুৰাম, হলিৰাম, বৰা, শশীৰাম, বুদ্ধ কল্কি, এয়া। গতিকে প্ৰাৰ্থনাত গাই আছিলোঁ, কিন্তু আজি মই মহত্বটো গম পাইছোঁ। এয়া দেখিছে নহয়, নাৰায়ণৰ লক্ষ্মী আৰু এইফালে শিৱজী।